হেল্ল' বন্ধুসকল, আপোনালোকে বাৰু নিমপাত ব্যৱহাৰ কৰেনে? যদি আপোনালোকে নিমপাত ব্যৱহাৰ নকৰে, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত দৈনন্দিন আপোনালোকে নিমপাত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। কাৰণ নিমপাত হৈছে এনে এবিধ বনৌষধি যাৰ বাবে আপোনাৰ দেহৰ কোনো ছাইড ইফেক্ট হ'ব না আপোনাৰ দেহৰ কোনো ক্ষতি হ'ব। কিন্তু ইয়াক আপুনি ব্যৱহাৰ কৰিলে ইয়াৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ ৰোগ আঁতৰাই পঠাব পাৰিব আৰু ইয়াৰ ঔষধিও গুণ বহুত। ইয়াক আপুনি দৈনন্দিন হিচাপেও ব্যৱহাৰ কৰিব পাৰিব বা সপ্তাহী হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল, আমি আজি নিমপাতৰ উপকাৰিতা যোৱাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আমি এতিয়া আহিছোঁ ইয়াৰ উপকাৰিতা হিচাপে। নিমপাতৰ প্ৰথমটো উপকাৰিতা হৈছে 1 নম্বৰত, আপুনি যদি নিমপাত বইল কৰি খায় তেনেহ'লে আপুনি বিভিন্ন ধৰণৰ পেটৰ ৰোগ বা লেট্ৰিন খোলোচা হোৱাৰ পৰা আপুনি দূৰত থাকিব পাৰিব। যাৰ দ্বাৰা আপোনাৰ ভিতৰত কিবা বিভিন্ন ধৰণৰ গেছ থাকিলে আপোনাৰ নাইকিয়া হৈ যাব। 2 নম্বৰত হৈছে, নিমপাত যদি আপুনি বইল কৰি মাহৰ মূৰত বা সপ্তাহৰ মূৰত এবাৰ হ'লেও সেই পানীৰে গা ধুৱে তেনেহ'লে আপোনাৰ স্কিন বেমাৰৰ পৰা দূৰত থাকিব বা বগা চাপ পৰা কিবা কিবি আপোনাৰ সৰ খজুৱতি আজিৰ পৰা দূৰত থাকিব। 3 নম্বৰ হৈছে, আপুনি যদি 15 পৰা 20টামান আপুনি নিমপাত লৈ তাক পূৰা খুন্দি বা থেকেচি লৈ তাক পূৰা গুড়ি কৰি আপুনি যদি মুখত ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ বিভিন্ন ধৰণৰ পিম্পলছ, একনে ইয়াৰ পৰা বা ক'লা চাপোৱা ইয়াৰ পৰা আপুনি বিৰত থাকিব পাৰিব আৰু আপোনাৰ মুখখন গ্ল' হৈ আহিব। 4 নম্বৰত হৈছে, আপুনি যদি নিমপাত বইল কৰি তাৰ লগত যদি কেঁচা হালধি পিচি আপুনি সেই ৰসটো মানে সপ্তাহটোৰ মূৰত বা মাহটোৰ মূৰত এদিন হ'লেও খায় তেনেহ'লে আপোনাৰ জণ্ডিছ ৰোগ বা পেচাব পোৰা আদি ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। বন্ধুসকল, আপুনি এইটো ভুল কেতিয়াও নকৰিব যে নিমপাত ব্যৱহাৰ নকৰিব, কাৰণ আমাৰ অসমীয়া সমাজত এই নিমপাতটো খুবেই প্ৰয়োজন। গতিকে বন্ধুসকল, কেনে পালে ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাব আৰু যিমান পাৰে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।